যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে এই ঠাইখন হয়তো চিনাকি যেন লাগিব পাৰে, কাৰণ এইখিনি জেগাতে শ্বুটিং কৰা হয় বেহাৰবাৰী আউটপোষ্টৰ মেইন থানাখনৰ যোনখন সন্মুখটো। এইখন চাব পাৰে, এইখন হ'ল থানাৰ মেইন গেট। আপোনাৰ দেখা পাইছে এইখিনিতে আহি পেলাই এইখিনিতে আহি বাইক পাৰ্কিং কৰা হয়। আপোনাৰ এই গেটখন দেখা পালে চিনি পাব। দেখা পাইছে এইটো ৰুমতে শ্বুটিং কৰা হয় বেহাৰবাৰী আউটপোষ্টত। এইটোৱে হ'ল ৰাস্তা। বেহাৰবাৰী আউটপোষ্টত গেটখন দেখুওৱা হয়, এইখন গেটতে শ্বুটিং কৰা হয়। ইয়াত উমালা বুলি লিখা আছে। এটা ডাঙৰ বিল্ডিং হয়। এই বিল্ডিংটোৰ সন্মুখতে এইখিনি গেটখনে দেখুওৱা হয়, মেইন গেটখন। আৰু গেটখনৰ এইখিনিতে ওপৰত ডাঙৰকৈ বেহাৰবাৰী আউটপোষ্টৰ আপোনাৰ থানাখন পোষ্টাৰটো লগোৱা হয় যেতিয়া শ্বুটিং কৰা হয়। তাৰ বাহিৰে এইখিনিতে দেখা পাব বেহাৰবাৰী আউটপোষ্টৰ পোষ্টাৰ লগোৱা আছে। এইখিনিতে বহুতখিনি প্ৰাগ নিউজৰ গাড়ী কিবা কিবি গাড়ী ৰখি আছে। ইয়াতে তেওঁলোকৰ ডাবিংবোৰ কৰা হয়, ডাবিংবোৰ আৰু শ্বুটিঙৰ কামবোৰ কিছুমান কৰা হয়। এইখিনিতে পোষ্টাৰবোৰ চাব পাৰে। এইটোৱে হ'ল লোকেশ্যন। এইফালে আপোনাৰ ভাৰত পেট্ৰলিয়াম আছে অপজিটত, এইটো নলাটো। আৰু এইটোৱে হ'ল লোকেশ্যন। আজি বাৰু শ্বুটিং কোনটো সময়ত কৰে গম নাপাওঁ, নহ'লে আপোনাক দেখাব পাৰিলোঁ হয়। মেইন লোকেশ্যনটো এইখিনি আৰু তাৰ ভিতৰত এইখন গেট দেখা পাব আপোনালোকে। বেহাৰবাৰী আউটপোষ্টত যেতিয়া গেটৰ শ্বুটিং কৰা হয়, গেটৰ সন্মুখত এইখন গেটৰ শ্বুটিং কৰা হয়। সেইখিনিতে শৰ্মাদাৰ দোকানখন খোলা হয়। শৰ্মাদা বুলি যোনটো গেলামাল দোকানৰ পাৰ্ট কৰে, তেখেতৰ দোকান খোলা হয় এইখিনিতে। আৰু এতিয়া এইখিনিতে বন্ধ হৈ আছে, কাম চলি আছে। বাকী এইখিনিতে দোকান চলে। বেহাৰবাৰী আউটপোষ্টৰ এটা গেলামাল দোকান দেখুওৱা হয় শৰ্মাদা বুলি। তেওঁৰ দোকানখন এইখিনিতে খোলা হয়, এইখনে দোকান হয়। এতিয়া বৰ্তমান ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে ৰাস্তাত, তাৰ কাৰণে বন্ধ হৈ আছে। আৰু এইখিনিতে দেখুৱাই দিছোঁ মোহনৰ পাকঘৰ। এইটো চাব পাৰে, মোহনৰ পাকঘৰ বুলি এখন কিটচেন আছে, ৰেষ্টুৰেণ্ট হয়। আপোনালোকে ইয়াত আহি কিবা কিবি খাব পাৰিব। বৰ্তমান বন্ধ হৈ আছে, টাইমিংটো গম নাপাওঁ। এইটো আপোনাৰ সুন্দৰপুৰ দেখা পাইছে, মোহনৰ পাকঘৰ বুলি। ভিডিঅ' আশা কৰিলোঁ সকলোৱে ভাল পালে। শ্বুটিং কৰি থকা সময়ত যদি আহি পালোঁ হয়তো কোনোবা এক্টৰক লগ পালোঁ হয়, কেকে ছাৰকে হওক বা বাইলুং বাইদেউকে হওক বা কাৰোবাকে, মোহন কমল তেওঁলোকক। কিন্তু এতিয়া শ্বুটিং নাই কৰা যিহেতু, খালী ঠাইখিনি হঠাৎ চকুত পৰিলটো মই আহিলে এটা ভিডিঅ' বনোৱাটো ভাল হ'ব, তাৰ কাৰণে বনালোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।